বাপৰে বাপ ইমান বেছি কাইট ওয়েলকাম বেক টু মাই আনাদাৰ লং ব্লগ তো বহুতে মোক কৈ আছিলে যে লং ব্লগ লাগে হ'ব পাৰে কমিউনিটিত তাত মই দিছিলোঁ তো চবে 79% মানুহে কৈছিলে লং ব্লগ লাগে মানে মই দিনত কি কৰোঁ সেই ব্লগকেইটা লাগে কালিতো যিহেতু এটাও ব্লগ দিব পৰা নাই বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বৰ্তমান মই গা পা ধুই আহিলোৱে বেগ ঠিক কৰিম ব্ৰেকফাষ্ট কৰিম চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বেডো ঠিক কৰি হৈ গ'ল ফাৰ্ষ্ট কৰিবলৈ যাম কাৰণ বহুত বেছি ভোক লাগিছে ৰাতিপুৱা ফাৰ্ষ্ট কৰিবলৈ যোৱাৰ আগতে মায়ে মাৰ কাৰিগল খোৱা বনোৱা চলাই দিলে এইটো কি হয় দালি বইল কাৰণে একটা কণী 2000 years later কালাৰ আখ হয় এইটো আৰু এইটো দালি দি খালে মানে মোৰ বহুত বেছি ভাল লাগে আৰু ইয়াৰ ঘৰত বহুত কিবা কিবি চাগে ডিছ বনিব কাৰণ বতৰটো ঠাণ্ডা হৈ আছে হয় নাই বনিব নাই শুকান মাছ বনাম জ্বলাটো গাইছ শুকান মাছ কি গোন্ধ শুকান মাছৰ ভাবিছিলোঁ মোৰ ব্ৰেকফাষ্টত মই মেগী খাম বাট নহ'লে একটা বিস্কুট আৰু কেক খালোঁ আৰু ইয়াৰ পিছতে মই মোৰ ফেচ কেয়াৰ অকণমান ল'লোঁ এই ক্ৰীম হোমমেড ক্ৰীম হয় এইটো আপোনালোকৰ যদি লাগে ক্ৰীমটো কেনেকৈ বনাইছোঁ আপোনালোকে কমেণ্ট কৰিব নালাগে জাষ্ট এই লং ভিডিঅ'টোত 1K ভিউজ কৰি দিলে বছ হৈ যাব এয়া ক্ৰীমটো বহুত বেছি ভাল ড্ৰাই স্কিনৰ কাৰণেতো বহুত বেছি ভাল চ' এইটো মই ভইচ অভাৰ এইটো কাৰণে দিছিলোঁ বাহিৰত বহুত বাহিৰা নয়েজ আহি আছিলে আজি মানে 6:30 মান পূজা দি আমাৰ কমপ্লিট এতিয়া মই মোৰ ফেচটো ক্লিন কৰি আহিছোঁ এতিয়া আৰু লাঞ্চৰ টাইম হৈছে ভাতটো খাই আহোঁ ইয়াত মই লৈছোঁ অকণমান শুকান মাছ দি যথনি বনাইছিলে জোল ৰঙালাওৰ আগ দি পিনি আৰু অকণমান শুকান মাছত শুকান মাছ নাই দেখিছেনে অকল জোল আলু বেঙেনা এইকেইটাই লৈছোঁ কাৰণ মই শুকান মাছ খাব নোৱাৰোঁ ই বাপৰে বাপ ইমান বেছি কাইট দেখিয়ে খাব মন গৈছে বলক খাই চাওঁ কি বনিছে কৈছোঁ নহয় এদিন ট্ৰাই কৰি চাবচোন এনেকুৱা ভিডিঅ'টো বৰ বেছি দীঘলেই নকৰোঁ কাৰণ এতিয়া হোম ৰাতি আকৌ পঢ়িব লাগিব ভাল লাগিছে এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ৱাচিং বাই বাই